5,000 টাকা বাবু মাত্ৰ 5 দিন है। ছাত্ৰ সন্থা ওদালগুৰি জিলা আৰু সমূহ আঞ্চলিকক লৈ আজি ভেৰগাঁও সাব ডিভিজনত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু আমি কেন্দ্ৰীয়ভাৱেও আজি উপস্থিত হৈছোঁ। বিশেষ কৰি আমি চাহ শ্ৰমিকসকলৰ আমাৰ আদিবাসী চাহ শ্ৰমিক যিসকলে বাগানত ইমান কষ্ট কৰি ৰদে বৰষুণে কাম কৰি তেওঁলোকে নিজৰ যি খুন পাচিনা যি এক কৰি পেলাই নিজৰ ল'ৰা ছোৱালীক পোহপালন কৰি আছে, নিজে মানুহ হিচাপে জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰিবলগীয়া হৈছে। আজিৰ তাৰিখত 2026 চনত তেওঁলোকৰ মাত্ৰ নিম্নতম মজুৰি তেওঁলোকে দৈনিক মজুৰি পায় মাত্ৰ 250 টকা। আজি ভাৰতবৰ্ষত নহয় গোটেই বিশ্বত যদি আপোনালোকে চাই কতো ইমান কম মজুৰি নাই। একমাত্ৰ চাহ বাগিচা অঞ্চলতহে ইমান কম মজুৰি দি পেলাই এজন আদিবাসী চাহ শ্ৰমিকক খটুৱাই আছে। আজি চাহ বাগিচাৰ মালিকে লাখ লাখ টকা কোটি কোটি টকা ইনকাম কৰি আছে। আমি জানো যে আপোনালোকে গম পায়, আপোনালোকে যদি অসমৰ গুৱাহাটীৰ যদি এয়াৰপৰ্টত যদি যায় এক কাপ চাহ কমসে কম 200 পৰা 300 টকা এক কাপ চাহৰ মূল্য আছে। আপোনালোকে জানে যে এই চাহৰ উৎপাদনৰ পাছত এই চাহক আৰু বিভিন্ন জায়গাত মানে পঠোৱা হয়, এক্সপোর্ট কৰা হয়, য'ত কমসে কম 400-500 টকা এক কাপ চাহৰ মানে মূল্য আছে। ইমান উৎপাদন হোৱাৰ পাছত অসমত সবতকে চাহৰ চাহিদা বেছি হোৱাৰ পাছত আজি চাহ শ্ৰমিকসকলক মাত্ৰ 250 টকা এই মজুৰি দি পেলাই ৰখাটো অতি দুৰ্ভাগ্যজনক কথা। আজি অসম চৰকাৰক আমি বাৰম্বাৰ দাবী জনাই আহি আছো। 2021 চনত তেওঁলোকে নটিফিকেশনো ওলালে যে চাহ শ্ৰমিকসকলক চৰকাৰীভাৱে তেওঁলোকে নটিফিকেশন দিছে যে 551 টকা 33 পইচা দিব লাগে বুলি, কিন্তু কি পাই আছে আজিৰ তাৰিখত মাত্ৰ 250 টকা। কাৰণে আৰু এটা সুখবৰ যে 250 টকা পৰা 30 টকা মাত্ৰ বৃদ্ধি কৰিছে। অসম কেবিনেটৰ সিদ্ধান্ত লৈছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেট সিদ্ধান্ত লৈছে 30 টকা বঢ়াইছে। আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছো যে এই 30 টকাটো মাত্ৰ বঢ়াই পেলাই আপোনালোকে কি উপহাৰ দিব বিচাৰিছে চাহ শ্ৰমিকসকলক। 1 কেজি চাউলৰ দাম 40 টকাৰ ওপৰত আছে। দালিৰ দাম আপোনালোকে চাওক, পিঁয়াজৰ দাম চাওক, অন্য সামগ্ৰীৰ দাম চাওক। আমাৰ মা দেউতা, আমাৰ চাহ শ্ৰমিকৰ মা দেউতাসকল কেতিয়াও আপেল কিনি পেলাই নিজৰ ল'ৰা ছোৱালীক খোৱা, আঙ্গুৰ কিনি পেলাই নিজৰ ল'ৰা ছোৱালীক খোৱা, গাখীৰ 1 পোৱা লৈ পেলাই নিজৰ ল'ৰা ছোৱালীক খোৱা বা অন্য ফল মূল নিজৰ ল'ৰা ছোৱালীক খোৱা কেতিয়াও আজিলৈকে সপোন চাব পৰা নাই। কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকে পুষ্টিকৰ আহাৰ খাব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাকৰ ব্ৰেইন ডেভেলপমেণ্ট হ'ব, কেনেকৈ আমাৰ ল'ৰা ছোৱালীবিলাক IAS ACS অফিচাৰ হ'ব। সেইকাৰণে আমি ক'ব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি 30 টকা বঢ়াই পেলাই কোনো ডাঙৰ কাম কৰা নাই। আমি দাবী জনাই আছো 551 টকা দিব লাগে। ঠিক আছে, আপুনি 551 টকা দিব পৰা নাই, কমসে কমটো 150 টকা আপুনি বঢ়াব লাগিছিলে। আজিৰ তাৰিখত কমসে কম 150 টকা বঢ়াব লাগিছিলে। আমি ক'ব বিচাৰিছো যদি আপোনালোকে এই 30 টকা যি বঢ়াম বুলি যি কেবিনেট ডিচিশন লৈছে, ইতিমধ্যে আপোনালোকে ৰদ কৰিব লাগিব, উঠাই ল'ব লাগিব আৰু আজিৰ তাৰিখত জীয়াই থাকিবৰ কাৰণে যিমান আমাক লাগে সেই হিচাপ আপোনালোকে ক্যালকুলেশন কৰি যি ইনফ্লেশন ৰেট আছে সেই ইনফ্লেশন ৰেট ক্যালকুলেশন কৰি আমাৰ শ্ৰমিকক দৰমহা দিব লাগিব, ডেইলি ৱেজ দিব লাগে বুলি আমি দাবী জনাই আছো। আমি দাবী জনাই আছো আৰু এই সংগ্ৰাম অব্যাহত থাকিব। যেতিয়ালৈকে আমাৰ চাহ শ্ৰমিকৰ যি অধিকাৰ আছে তেওঁলোকে যদি নাপায় তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই থাকিম। আৰু আপোনালোকক আৰু এটা ক'ব বিচাৰিছো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে 5,000 টকা দি পেলাই যি এটিকুলিত দুটি পাতৰ নামত 5,000 টকাকৈ আপোনালোকে আমাৰ চাহ শ্ৰমিকসকলৰ একাউণ্টত দিছে। মই এজন চাহ শ্ৰমিক সন্তান হয়, মই এজন চাহ শ্ৰমিক মাতৃক এজন মই সুধিলো, আপোনালোকেতো 5,000 টকা পাইছে, মাননীয় মুখ্যমন্ত্ৰী আপোনাক 5,000 টকা দিছে, আপোনালোকে সুখী আছে? 5,000 टका बाबू मात्र 5 दिन लगी ना है। हमरे के 5,000 टका नहीं लगी, हमरे के हमार हाजिरा बढ़ाई लगी,
हमलोग कम से कम 100-150 टका हमारा हाजिरा बढ़ाई लगी